চাৰিজন কলেজৰ ছাত্ৰ আছিল চাৰিজন ছাত্ৰৰে পৰীক্ষাৰ দিন আহিল অহাকালি ধৰি লোৱা হ'ল তেওঁলোকৰ পৰীক্ষা কলেজত পৰীক্ষা আছে ফাইনেল এক্সাম আৰু তেওঁলোকে পৰীক্ষাত যাব লাগে কিন্তু কথা হ'ল তেওঁলোকৰ পৰীক্ষাত গৈ পৰীক্ষা দিবৰ বাবে যিখিনি ষ্টাডি কৰিব লাগে যিখিনি পঢ়া শুনা কৰিব লাগে সেয়া তেওঁলোকে সময়মতে কৰা নাছিলে আৰু নকৰাৰ ফলত তেওঁলোকে পৰীক্ষা দিবলৈ যাবলৈ খুব ভয় খাইছে আৰু তেতিয়া কি হ'ল চাৰিজনৰ মাজতে এটা মানে চিন্তা কৰিলে তেওঁলোকে এটা আলোচনা কৰিলে যে আমি যদি এটা বাহানা কৰোঁ আমি যদি এটা বুদ্ধি কৰোঁ যে যেটো বুদ্ধিৰ জৰিয়তে আমি পৰীক্ষাটো যদি দুদিন মাজত সময় পাওঁ আৰু তো ভালকে আমি পৰীক্ষাটো দিব পাৰিম আৰু আমি ভাল মাৰ্কছ আমি পাম পৰীক্ষাটো তেতিয়া চাৰিজনৰ মাজতে বুদ্ধি এটা হাজি পেলাই তেওঁলোকে সেই বুদ্ধিমতে তেনেকুৱা ধৰণে প্ৰস্তুত হৈ বা যোগাৰ কৰি পৰীক্ষাৰ যিদিনাখন আছিলে সেইদিনাখন ৰাতিপুৱাই তেওঁলোক পৰীক্ষালৈ ওলাল আৰু ওলাই পেলাই তেওঁলোকে কি কৰিছে পৰীক্ষাৰ পৰা প্ৰায় 2 ঘণ্টা বা 1.5 ঘণ্টা 2 ঘণ্টা পিছত গৈ পেলাই পৰীক্ষা হলত উপস্থিত হোৱাকৈ বুদ্ধিটো হাজিলে কেনেকুৱা বুদ্ধি হাজিলে জানেনে তেওঁলোকে কি কৰিলে ৰাস্তাত যাওঁতে ইজনে হিজনক মানে চাৰিওজনৰ শৰীৰত বিভিন্ন সময়ত ধৰক এজনৰ গাত লেতেৰা পেতেৰা লাগি আছে এজনৰ অকমান মুখে জুখে কলা দাগ চাগ লাগি আছে এজনৰ হাতত গুটে বুকা লাগি আছে এনেকে গুটে চাৰিজনে এনেকুৱা ধৰণৰ এটা পৰিকল্পনা কৰিলে বা এনেকুৱা ধৰণৰ এটা বুদ্ধি হাজিলে যে এটো বুজাব বিচাৰিছে তেওঁলোকৰ ৰাস্তাত কিবা এটা অঘটন ঘটিলে আৰু তেনেকুৱা ধৰণৰ এটা ৰূপ লৈ পেলাই তেওঁলোকে পৰীক্ষা হলত গৈ উপস্থিত হ'ল 2 ঘণ্টা পিছত আৰু শিক্ষকজনক গৈ পৰীক্ষাৰ সেই গুৰুজনক শিক্ষকজনক গৈ তেওঁ লগ ধৰিলে কলে স্যাৰ আমাৰ পৰীক্ষাত যেতিয়া আসলতে গৈ পালে শিক্ষকজনৰ ওচৰলে সেই সময়ত শিক্ষকজনে তেওঁলোকক সুধিলে যে কি হ'ল তোমালোকৰ এনেকুৱা অৱস্থা যে তেতিয়া চাৰিওজনে কলে যে স্যাৰ আমাৰ এনেকুৱা এটা অৱস্থা হ'ল এনেকুৱা এটা অঘটন ঘটিলে আমি যিখন গাড়ীৰে আহি আছিলো সেই গাড়ীখনৰ ৰাস্তাত হঠাৎ মানে টায়াৰ এটা পাম্পচাৰ হৈ গ'ল মানে টায়াৰ এটা বাৰ্ষ্ট হৈ গ'ল একদম ফুটি থাকিলে আৰু যাৰ ফলত সেই টায়াৰটো ঠিক কৰিবলৈ লওঁতে গাড়ীখন একদম টায়াৰ বাৰ্ষ্ট হৈ পেলাই তলত সোমাই গ'ল বুকাত সাইডৰ ৰাস্তাত আৰু আমি হেবোৰ টানি টানি উঠালো সকলো মানুহে লগ হৈ পেলাই আৰু এইবোৰ কৰি থাকোতে আমি আমাৰটো বেলেগ ব্যৱস্থা নাছিলে আহি পাবৰ কাৰণে আৰু এইবোৰ কৰি থাকোতে গোটে সময়টো তাতে থাকি গ'ল গোটে সময়টো তাত মানে নষ্ট হৈ গ'ল আৰু যাৰ ফলত আমি পৰীক্ষা হলত ইমান 1.5 ঘণ্টা পিছত স্যাৰ আহি পালো স্যাৰ প্লিজ আমাক মানে 2টা দিন আৰু দিব লাগে আপুনি অনুগ্ৰহ কৰি এই 2 দিনৰ ভিতৰত আমি প্ৰিপেয়াৰ হৈ আহি পেলাই আমি আকৌ পৰীক্ষাটো দিম তেতিয়া শিক্ষকজনে স্যাৰজনে ভাবিলে যে ডেফিনেটলি তোমালোকে ঠিকই কৈছা তোমালোককটো সময়ৰ প্ৰয়োজন আছে গতিকে ঠিক আছে তোমালোকক 2 দিন সময় দিয়া যাওক 2 দিন পিছত তোমালোকে আহি পৰীক্ষা দিবা তেতিয়া খুব আনন্দৰে ছাত্ৰ চাৰিজনে ঘৰলৈ উভতি গ'ল আৰু ঘৰলৈ উভতি গৈ 2 দিনৰ ভিতৰত প্ৰিপাৰেচন যিখিনি পাই সাধাৰণভাৱে সেইখিনি প্ৰিপাৰেচন কৰি 2 দিন পিছত তেওঁলোকে আকৌ স্কুললৈ গ'ল বা কলেজলৈ গ'ল বা পৰীক্ষা হললৈ গ'ল গৈ ছাৰজনে তেওঁলোকক কি কৰিলে জানেনে শিক্ষকজনে তেওঁলোকক ক'লে ঠিক আছে তোমালোক আহিলা প্ৰস্তুত নে বোলে হয় স্যাৰ প্ৰস্তুত তেতিয়া চাৰিওজনক কি কৰিলে চাৰিটা বেলেগ বেলেগ ৰুমত চাৰিওজনকে পৰীক্ষা পাতিলে চাৰিওজনকে বেলেগ বেলেগ ৰুমত বহুৱাই দিলে যে তোমালোকে তুমি এটো ৰুমত বহা তুমি এটো ৰুমত বহা তুমি এটো ৰুমত বহা আৰু তুমি এটো ৰুমত বহা এনেকৈ চাৰিওজনকে চাৰিটা বেলেগ ৰুমত বহুৱালে বহুৱাই চাৰিওজনকে চাৰিখন প্ৰশ্ন কাকত আৰু উত্তৰ লিখিবলৈ এটা কপি তেওঁলোকক দিলে এতিয়া কথা হ'ল এই চাৰিওজনকে শিক্ষকজনে মাত্ৰ 2টা প্ৰশ্নহে সুধিছে এই এক্সামটোৰ বাবে মাত্ৰ 2টা প্ৰশ্ন সুধিছে প্ৰশ্নটো কি আছিল জানেনে প্ৰথমটো প্ৰশ্ন আছিল 1 নম্বৰৰ বাবে মাত্ৰ 1 মাৰ্কছ আছিল তাতে সেই প্ৰশ্নটোত লিখা আছিল যে তোমাৰ নাম কি তেতিয়া চাৰিওজন ছাত্ৰই বৰ ভাল পালে বা ইমান সহজ প্ৰশ্ন সুধিছে 1 নম্বৰ মাৰ্কছ আছে লগালগ তেওঁলোকে প্ৰত্যেককে মোৰ নাম অমুক মোৰ নাম অমুক মোৰ নাম অমুক মোৰ নাম অমুক বুলি চাৰিওজনৰ নামটো লিখিলে দ্বিতীয় প্ৰশ্নটো আছিল 99 নম্বৰৰ বাবে 99 মাৰ্কছৰ কাৰণে আৰু সেই প্ৰশ্নটো কি আছিল জানেনে সেই প্ৰশ্নটো আছিল যে তোমালোকৰ হেদিনাখন হোৱা অঘটনটোত যিটো টায়াৰ বাৰ্ষ্ট হৈছিল বা ফুটিছিল কোনটো টায়াৰ ফুটিছিল গাড়ীখনৰ কোনটো টায়াৰ চাৰিটা চকা থাকে চাৰিটাৰ কোনটো টায়াৰ ফাটিছিল বা ফুটিছিল এই প্ৰশ্নটো দেখেতে সেকেন্ড নম্বৰ কোৱেশ্চনটোত সুধিছে আৰু সেই সেকেন্ড কোৱেশ্চনটোৰ বাবে মাৰ্কছ ৰাখিছিল 99 মাৰ্কছ আৰু চাৰিওজনে কনফিউজড হৈ পেলাই প্ৰত্যেকই মানে বেলেগ বেলেগ উত্তৰ দিলে প্ৰত্যেকৰে উত্তৰটো বেলেগ বেলেগ হ'ল কোনবাই ক'লে লেফট সাইডৰ এইটো টায়াৰ কোনবাই ক'লে ফ্ৰন্ট সাইডৰ এইটো টায়াৰ কোনবাই ক'লে এইটো চাৰিওজনৰে উত্তৰ বেলেগ বেলেগ হ'ল আৰু উত্তৰ বেলেগ বেলেগ হোৱাৰ পিছত তেওঁলোকৰ পৰীক্ষা শেষ হ'ল আৰু আহি পেলাই কপিটো ছাৰক দিলে ছাৰে চাই পেলাই কি ক'লে জানেনে যে তোমালোক তো মোৰ ষ্টুডেন্ট হয় মোৰ শিষ্য হয় মইতো তোমালোকৰ গুৰু হয় তোমালোকে নাভাবিবা যে মই একো নাজানো আৰু তোমালোকক সময় দি দিছো মই সকলো কথাই জানো তোমালোকে যি উত্তৰ লিখিছা এটোতে তোমালোকে নিজৰ পৰিচয় দি দিছা কাৰণ কিয় চাৰিওজনৰে উত্তৰটো বেলেগ বেলেগ আছিল গতিকে সেই কাৰণে শিক্ষকজনে হেতু কথা ধৰিব পাৰিলে যে তেওঁলোকে হেডাখন আসলতে মিছা কথা কৈছিল মই ইয়াৰ দ্বাৰা এটো এটা সাধাৰণ ষ্টৰী মই ইয়াৰ দ্বাৰা আপোনালোকক এটো কথা ক'ব বিচাৰিছো যে আমি আসলতে আমাৰ জীৱনত
ভাবোঁ যে শিক্ষক বা গুৰুৰ একো মূল্য নাই বা গুৰুৱে আমাক একো নকৰে নেকি আচলতে গুৰু প্ৰত্যেকজন মানুহৰ জীৱনত লাগে আৰু গুৰু এনেকুৱা এটা বস্তু হয় গুৰু এনেকুৱা এটা শক্তি হয় যিয়ে আপুনি নকলেও আপোনাৰ বিষয়ে সকলো কথা ধৰিব পাৰে সকলো কথা জানে গুৰু প্ৰত্যেকেই বনাওক মই সকলোকে কৈছোঁ গুৰুৰ বহুত মাহাত্ম্য আছে প্ৰতিজন মানুহৰ জীৱনত গুৰু প্ৰত্যেকৰে জীৱনত ৰাখক তেওঁৰ বয়স কম হ'ব পাৰে মই আগতেও কৈছোঁ তেওঁৰ বয়স কম হ'ব পাৰে তেওঁ আপোনাতকৈ দেখাত কম জনা হ'ব পাৰে তথাপিও আপুনি আপোনাৰ গুৰু বনাওক আৰু সেই গুৰুৱে আপোনাক সদায় জীৱনত আজীৱন আপোনাৰ জীৱনৰ আপোনাৰ প্ৰত্যেকটো পথ মুকলাই যাব সহায় কৰি যাব কাৰণ কিয় চাওক এই পৃথিৱীত ভগৱান শ্ৰীকৃষ্ণ শ্ৰী বিষ্ণুৱেও যাক আমি পুৰা সাৰ্বভৌমত্বৰ গুৰু বুলি আমি মানো সেই সাৰ্বভৌমত্বৰ গুৰুৱেও নিজৰ গুৰু বনাইছিল প্ৰভু শ্ৰীৰামেও নিজৰ গুৰু বনাইছিল বজৰংবলী হনুমানেও গুৰু বনাইছিল সকলো শক্তিশালী ব্যক্তিৰ গুৰু থাকে আৰত তেওঁলোকৰ গুৰু থাকে গতিকে গুৰু আপুনি মইনো কিয় বনাওঁ গুৰু সদায় বনাওক এতিয়াই আপোনালোকে নিজৰ গুৰু কাৰোবাক মানি লওক আৰু গুৰুৰ আদেশ মতে কাম কৰি যাওক ডেফিনেটলি আপোনালোকে জীৱনত সকলো ধৰণৰ সহায় সহযোগিতা তেখেতৰ পৰা পাব ধন্যবাদ